হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি বিলাহী আৰু মাছৰ জোল বনাবলৈ লৈছোঁ। এয়া প্ৰথমতে মই মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ। এতিয়া কেৰাহীত তেল দিলোঁ। তেল গৰম হোৱাৰ লগে লগে কেইটামান পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ দিয়াৰ পিছত আমি ইয়াত অলপ পিঁয়াজ দি পিঁয়াজখিনি ভাজি আছোঁ। পিঁয়াজখিনি অলপ সময় ভজাৰ পাছত কাটি ৰখা বিলাহীখিনি দিছোঁ। বিলাহীখিনি এনেদৰে অলপ সময় ভাজি থাকিব। ইয়াত প্ৰয়োজন অনুসাৰে নিমখ আৰু হালধি দিছোঁ আৰু নিমখ আৰু হালধি দিয়াৰ পিছত অলপ সময় এনেদৰে ভাজি থাকিব লাগে। বিলাহীখিনি এনেদৰে অলপ সময় ভাজি থকাৰ পিছত ভুলি যোৱাৰ পিছত কাটি ৰখা আলুখিনি দিছোঁ। আলুখিনি অলপ সময় এনেদৰে ঢাকোন লগাই লগাই ভাজি থাকিব আৰু ইয়াত এতিয়া প্ৰয়োজন অনুসাৰে পানী দিছোঁ। এনেদৰে অলপ সময় উতলাৰ পাছত ইয়াত ভাজি ৰখা মাছ কেইপিচ দি দিছোঁ। ভাজি ৰখা মাছ কেইপিচ দিয়াৰ পিছত অলপ সময় উতলাৰ পাছত আমাৰ বিলাহী আৰু মাছৰ তৰকাৰী ৰেডি হৈ যাব। ফাইনেলি আমাৰ বিলাহী আৰু মাছৰ জোলৰ সৈতে থালিখন ৰেডি হৈ গ'ল। আজি আমাৰ ৰাতিৰ সাজত আছে আলু ভাজি, বেঙেনা আৰু পিটিকা আৰু বিলাহী আৰু মাছৰ জোল, লগতে নেমু টেঙাৰ জলকীয়া। আজিলৈ আহিছোঁ দেই, বাই বাই।